বহুতকে দেখোঁ আমাৰ অসমৰে বহুত আছে এনেকুৱা ইউটিউবাৰ ব্লগাৰ সকলোৱে ইমান ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাই থাকে আৰু তেওঁলোকক বহুতে জাজো কৰে যে এইটোহে বেয়া হ'ল সেইটোহে বেয়া হ'ল এইটো এনেকুৱাহে এইটো তেনেকুৱা বেক টু মাই ইউটিউব চেনেল আজি বহুত দিনৰ মূৰত আন এটি ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আজি ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ ডাইৰেক্ট কিটচেনৰ পৰা আজি কেইটামান ৰেচিপি বনাম আচলতে আজি নিৰামিষ খাওঁ আমি শনিবাৰে গতিকে আজি শনিবাৰৰ আমাৰ নিৰামিষ থালিখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ গতিকে আহক জলদি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ এইফালে এয়া লৈ লৈছোঁ মিঠি শাক আজি মিঠি শাক বনাম আৰু কেইটামান ৰেচিপি আছে সেইখিনিও দেখাম আপোনালোকক এয়া মিঠি শাকখিনি একদম ফ্ৰেছ বজাৰৰ পৰা এইমাত্ৰ কিনি লৈ আহিছোঁ আৰু এতিয়া বনাম ৰক্তিমো ঘৰত আছে ভাবিলোঁ স্পেচিয়েল মানে কি আৰু নিৰামিষে খাওঁ শনিবাৰে গতিকে নিৰামিষতো স্পেচিয়েল কৰি খাব পাৰি গতিকে কেইটামান আইটেম বনাই মেলি ভালকৈ খাম বুলি ভাবিলোঁ কিন্তু ডিব্ৰুগড়ত মানে য'ত আছোঁ আমি ইয়াত পাইপলাইন হয় গেছৰ আৰু যিদিনাখনে ভালকৈ কিবা এটা বনাই খাম বুলি ভাবোঁ সেইদিনাখনেই মানে পাইপলাইনটো কাটি থৈ দিয়ে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এইফালে ক'ৰবাত মিলন নগৰ ফালে আজি নাই এতিয়া কিন্তু যোগাৰটোতো ৰাখিছোঁ পাইপলাইন গ'লেও যাতে বনাই খাব পাৰি যোগাৰ মানে কি আৰু দেখুৱাইছোঁ আপোনালোকক দেই এইটো যোগাৰ সৰু মিনি ছিংগল বাৰ্ণাৰ এটা এনেকৈ কিনি লৈছোঁ যাতে পাইপলাইন নাথাকিলে মানে প্ৰব্লেম নহয় এতিয়া চিলিণ্ডাৰটোতো আছেই এইটো পাইপলাইন নাথাকেই এইফালে মিঠি শাকখিনি হৈ আছে নহৰু আৰু শুকান জলকীয়া দি পেলাই বনাইছোঁ বেলেগ একো নাই এতিয়া দালি তেল মাৰিবলৈ অকণমান পিঁয়াজ তাতে নহৰু থেতালি লোৱা দি পেলাই পালেং শাকৰ লগত ভাজি লৈছোঁ ভালদৰে তাৰপাছতে বইল কৰি লোৱা মগু দালিখিনি দি পেলাই ভালদৰে এতিয়া তেল মাৰিলোঁ তাৰপাছতে এতিয়া বনাম বাদামী আলু তিলৰ লগত আলুখিনি দুফালকৈ কাটি লৈছোঁ তাৰপিছতে হাফ বইল কৰি ল'ম ফুল বইল নকৰোঁ যিহেতু আকৌ তিলৰ লগত ভাজিমেই সেইকাৰণে হাফ বইল কৰি ল'ম এইখিনি তাৰপিছতে কেৰাহীত অকণমান আদা নহৰু থেতালি লোৱা পিঁয়াজৰ লগত জলকীয়া দি পেলাই ভাজিছোঁ তাৰপিছতে দি দিছোঁ হাফ বইল কৰি লোৱা বাদামী আলুখিনি সেইখিনি এতিয়া ভালদৰে ভাজি লৈছোঁ সোৱাদ অনুসৰি ইয়াত দি দিম অকণমান নিমখ হালধি আৰু ৰঙা জলকীয়াৰ গুড়ি পাউডাৰ সকলোখিনি ভালদৰে ভাজি লৈছোঁ তাৰপিছত তিলৰ গুড়ি 2 চামুচ তিলখিনি প্ৰথমতে শুকান টাৱা এখনত মই ৰোষ্ট কৰি পেলাই গুড়ি কৰি লৈছিলোঁ এনেদৰে ভালদৰে সকলোখিনি মিলাই ভাজি লৈছোঁ তাৰপিছতে নমোৱাৰ আগত ধনিয়া পাত দি পেলাই ভালদৰে লৰাই লৈছোঁ এয়া ৰেডি হৈ গ'ল বাদামী আলু তিলৰ লগত খাবলৈ বৰ টেষ্টি হয় আপোনালোকে বনাই খাই চাবচোন পিচি লোৱা তিলখিনি অকণমান থৈ দিছিলোঁ তাতে ধনিয়া পাত কেইটুকুৰামান পুৰি লোৱা নহৰু আৰু পুৰি লোৱা বিলাহী এটা দি পেলাই এতিয়া বনাম তিলৰ চাটনি সোৱাদ অনুসৰি নিমখ দি দিছোঁ জলকীয়া 2টা ভাঙি দিছোঁ এনেদৰে তাৰপাছতে এইখিনি এতিয়া গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম এইয়া ৰেডি হৈ গ'ল তিলৰ চাটনি তাৰপিছত এইফালে বেঙেনা পুৰিছোঁ আৰু বিলাহী পুৰিছোঁ বিলাহী আৰু বেঙেনাৰ পুৰা পিটিকা তাত অকণমান আদা ৰুকি দিছোঁ জলকীয়া দিছোঁ আৰু যে নহৰু পুৰি লৈছিলোঁ বুলি কৈছিলোঁ তাৰ 2 টুকুৰামান দি দিছোঁ আৰু পিঁয়াজ এনেকৈ মিহি মিহিকৈ কুটি পেলাই বেঙেনা পিটিকা ৰেডি কৰি ল'লোঁ এইখিনি টাইমত বেঙেনা পিটিকা খাই খুবেই ভাল লাগে নহয়নে মোৰ কিন্তু বিৰাট প্ৰিয় ৰাতিপুৱা গৰম ভাতখিনিৰ লগত বেঙেনা পিটিকাৰ সোৱাদেই সুকীয়া নহয় জানো এয়া আজি ভেজ থালিখন ৰেডি হৈ গ'ল তিলৰ লগত বাদামী আলু তিলৰ চাটনি এইফালে এয়া পুৰা বেঙেনা আৰু বিলাহীৰ পিটিকা আহা জিভাৰ পানীয়ে ওলাই গৈছে দেখাওঁতে এতিয়া এয়া হৈ গ'ল মিঠি শাক তাৰপাছতে পালেং শাক দি পেলাই তেল মাৰি লোৱা মগু দালি এয়াই আছিল আজি আমাৰ শনিবাৰৰ ভেজ থালিখন
খাইছা কেনেকুৱা হৈছে কোনটো বেছি ভাল লাগিছে তিলৰ চাটনিটো ভাল লাগিছে তিলৰ চাটনি তাৰপিছত এইটো বাদামী আলু আৰু তিলৰ লগত হ'ব দিয়া খাবলৈ দিয়া খাই বৈ হৈ গ'ল ধুনীয়াকৈ খালোঁ ভিডিঅ'টো আপোনালোকে চালে ৰেচিপিৰ ভিডিঅ'টো ভেজ থালিখন দেখুৱালোঁ কেনেকুৱা পালে নাজানো ভাল লাগিব বুলি ভাবিয়ে বনালোঁ আজি ভিডিঅ'টো যদি ৰেচিপিখিনি ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব কাৰণ কষ্ট হয় ভিডিঅ' এটা বনাওঁতে আৰু আপোনালোকৰ ছাপোৰ্টবোৰ পালে ভাল লাগে ভিডিঅ'বোৰ বনাবলৈ আৰু উৎসাহ পাওঁ গতিকে আজি ভাবিছিলোঁ বিহাইণ্ড দ্য চিন দেখাম বুলি কাৰণ বহুতকে দেখোঁ আমাৰ অসমৰে বহুত আছে এনেকুৱা ইউটিউবাৰ ব্লগাৰ সকলোৱে ইমান ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাই থাকে আৰু তেওঁলোকক বহুতে জাজো কৰে যে এইটোহে বেয়া হ'ল সেইটোহে বেয়া হ'ল এইটো এনেকুৱাহে এইটো তেনেকুৱাহে তুমি অলপ বেছি শ্ব' অফ কৰিছা আপুনি অলপ বেছিকৈ কথা কয় আপোনাৰ কথা কোৱাৰ ৱেটো ভাল নহয় এনেকুৱা আৰু বা আপোনাৰ কুকিঙৰ ইমান লেতেৰা পেতেৰাকৈ দেখুৱাইছে বহুত এনেকুৱা নিগেটিভ কমেণ্টো দিয়ে কিন্তু ময়ো ইউটিউব চেনেল খোলা আজি বেছিদিন হোৱা নাই 2 মাহমান হৈছে 2 মাহত বহুত বেছি ভিডিঅ' মই পষ্ট কৰা নাই আচলতে চাই থাকোঁ সকলোৰে ভিডিঅ'বোৰ বিশেষকৈ আমাৰ অসমৰ লীনা মিলি ত্ৰিশাংগী তাৰপিছতে কাৰ্লিন ব্লগছ ষ্টে ষ্টাইলিছ উইথ সংগীতা এওঁলোকৰ ব্লগবোৰ আগৰ পৰাই চাই থাকোঁ ভাল লাগে গতিকে মন যায় কেতিয়াবা বনাই চাওঁচোন কেনেকুৱা লাগে ষ্টাৰ্ট কৰিলোঁ 2 মাহৰ আগত বনালোঁ কিন্তু বনাওঁতে মানে এইটো ফিল কেতিয়াও ভবা নাছিলোঁ যে ইউটিউবাৰ এজন হোৱাটো কিমান কষ্টৰ কাম বা এটা ব্লগ বনোৱাটো কিমান কষ্টৰ কাম বা কুকিঙৰ ভিডিঅ' এটা বনোৱাটো কিমান এটা কষ্টৰ কাম কেতিয়াও মানে ভবা নাছিলোঁ সদায় বিছনাখনত শুই পেলাই মোবাইলটো লৈ পেলাই এনেদৰে চাই থাকোঁ আৰু ভাল লাগিলে লাইক কৰোঁ বেয়া লাগিলে লাইক এটাও নকৰোঁ কিন্তু আজি নিজে যেতিয়া ইউটিউব চেনেল এটা খুলি পেলাই আৰম্ভ কৰিছোঁ নিজে ফিল কৰিছোঁ যে কষ্ট আছে আজি ধুনীয়াকৈ আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিব পাৰিছোঁনে নাই নাজানো কিন্তু মোৰ বোধেৰে মানে হয়তো চাগে ভাল পাব বুলি ভাবি এনেদৰে আগবঢ়াইছোঁ কিন্তু এইখিনিৰ পাছত মানে বিহাইণ্ড দ্য চিন বুলিবলৈ যে কিমান কষ্ট হয় সেইখিনি দেখুওৱা নহ'লে এদিন দেখুৱাম আজি উপলব্ধি কৰিছোঁ যে তেওঁলোকৰো যাক আমি চাওঁ যাক আমি মানে নিগেটিভিটি মানে যাক আমি দিওঁ বা যাক আমি নিগেটিভ কমেণ্টছ দিওঁ তেওঁলোকক ঘপককৈ কথা এটা কৈ দিবলৈ বৰ ইজি ন যে আমুকটোহে বেয়া লাগিছে তামুকটোহে বেয়া লাগিছে কিন্তু যোনে কৰে আচলতে সিহে বুজি পায় আজি মই ফিল কৰিছোঁ থালিখন ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ ধুনীয়া হৈছেনে নাই আপোনালোকে ক'ব কিন্তু তাৰ আৰু কষ্টখিনি বহুত হৈছে টাইম যায় লগতে কষ্টটো সমানে হয়েই আৰু তাৰ বাবদ যদি অকণমান ছাপোৰ্ট নাপাওঁ বেয়া লাগে আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মানে কি হয় ন আৰু এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ গতিকে সেই উৎসাহখিনি আপোনালোকে আমাক দিলে আমাৰ আৰু ভাল লাগিব সেইটোৱে আৰু গতিকে কথাখিনি কোৱাৰ কাৰণে কোনেও পাৰ্চনেলি গাত লগাই নল'ব আচলতে আজি মই নিজে ফিল কৰিলোঁ মানে কিমান কষ্ট হয় আচলতে ভিডিঅ' এটা বনাওঁতে তাৰ আঁৰত কিমানখিনি মানে প্ৰিপেৰেশ্যন লাগে গতিকে সেই প্ৰিপেৰেশ্যনখিনি কোনেও নেদেখে ধুনীয়াকৈ প্ৰেজেণ্ট কৰি দিয়া যায় সেই বস্তুখিনিহে সকলোৱে উপলব্ধি কৰে গতিকে সেই পিছৰ তাৰ আঁৰৰ কষ্টখিনি এবাৰ উপলব্ধি কৰি হ'লেও সকলো ইউটিউবাৰকে এটা লাইক আৰু যদি ভাল লাগে কমেণ্ট ছেকশ্যনত এটা পজিটিভ কমেণ্ট দিবচোন আৰু পজিটিভিটি দিলে এনেও ভাল চাবচোন নিজৰে অট'মেটিক ভাল লাগে নহয়নে মানে এনেকুৱা ন হাঁহি এটা মাৰি দিয়া অনেক হাঁহি বিয়পিব গতিকে সেই তেনেকুৱা ধৰণৰে কথা আমি যদি কাৰোবাক বিনা ৰিজনত হাঁহি এটাও দিওঁ গতিকে তেওঁৰ পৰা আমি ৰিটাৰ্ণ হিচাপে আমি হাঁহি এটাই পাম গতিকে সেই বস্তুটোৱে মানে আমি মনত ৰাখি পেলাই পজিটিভিটি স্প্ৰেড কৰিব লাগে আচলতে সেইটোৱে আৰু বিশেষ নকওঁ আজি ইমানেই আছিলে কুকিং ব্লগটো যদি চাই আপোনালোকে ভাল পালে তেনেহ'লে যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ বাই বাই